হেল্ল' এভৰিৱান, আজি এটা অতি চিম্পল ৰেচিপি লৈ আহিছোঁ। বৰা চাউলৰ জলপান। কোনে কোনে ভাল পায় খাই মোক কমেণ্ট কৰিবচোন। প্ৰথমতে ঘিউ গৰম কৰি লৈছোঁ আৰু তাত অকণমান কাজু খিচমিচ ভাজি লৈছোঁ। আৰু এইখিনি ভজা হোৱাৰ পাছত আধা ঘণ্টামান সময় বৰা চাউল তিয়াই ৰাখিছিলোঁ, সেইখিনি দি লৈছোঁ। আৰু এতিয়া অকণ সময় ভাজি লৈছোঁ, তাত দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া এইখিনি অকণমান ভাজি লৈ ইয়াত দিম গুড়ি কৰি ৰখা মিঠৈ। এইখিনি কিনিবলৈ পায় গুড়া মিঠৈ, এয়া দি লৈছোঁ। আৰু অকণমান সময় ভাজি তাত দিছোঁ কাজু খিচমিচ। এয়া এনেদৰে ভাজি লৈ এতিয়া পৰিমাণ মতে পানী দিব। একেবাৰে পানী বেছিকৈ নিদিব আকৌ। আৰু এতিয়া এইখিনি ঢাকোন মাৰি থ'ব লাগিব 15 মিনিটৰ কাৰণে। এয়া আমাৰ বৰা চাউলৰ জলপান ৰেডি হৈ গ'ল। সকলোৱেতো বৰা চাউলৰ জলপান বেলেগ বেলেগ পদ্ধতিৰে বনায়। এদিন এইটো পদ্ধতিৰে বনাই খাই চাবচোন। এয়া আমি দৈৰ লগতো খাব পাৰোঁ, নহ'লে গাখীৰ দিও খাব পাৰোঁ। সকলোৱে ট্ৰাই কৰিব কিন্তু। আজিলৈ আহিছোঁ, বাই।